So guys, welcome back to my another new vlog. আৰু আজি হয় বহাগ বিহু সকলোকে মোৰ ফালৰ পৰা বহাগী বিহুৰ শুভেচ্ছা আৰু মা আৰু মই এতিয়া অলপ বাহিৰত ওলাই যাম বাই দ্য ৱে মই আজি বিহুৰ কাপোৰ পিন্ধি আছোঁ সেইটো মোৰ নতুন পিছে মোৰ দাদাই মোক গিফ্ট দিলে মায়েও কিবা দিছিলে মায়েখিনি পিন্ধা নাই আৰু মায়ে মোক এটা বেগী জিন্স এটা দিলে সেইটোকে পিন্ধি আছোঁ এতিয়া মাৰ লগত অলপ ওলাই যাম বাই দ্য ৱে আজি টিউশ্যন আছিলে কিন্তু পাপাই যাব মানা কৰিলে ঘৰতে থাক বুলি আৰু বাই দ্য ৱে আজি মোৰ বেষ্ট ফ্ৰেণ্ড দেৱায়ুষ আহিব মোৰ ঘৰলৈ তাক মই মাতিছোঁ আৰু ইনভাইট কৰিছোঁ চ' বাহিৰত ওলাই পেলাই আপোনালোকৰ ব্লগটো কণ্টিনিউ কৰি আছোঁ গামোচা এখন লৈ ল'লোঁ কেনেকুৱা লাগিছোঁ ভগৱানেতো ভালে ৰাখক পৰীক্ষা চৰীক্ষা চব ভাল ভগৱান কিবা এটা দিবা লাগিছিল মোক পইচা চ' গাইছ এতিয়া গৈ আছোঁ মই নিজৰ পেহীৰ ওচৰত পেহীকো শুভেচ্ছা দি থৈ আহোঁ বহাগী বিহুৰ এইটো আমাৰ ঘৰ এইখন আমাৰ আৰু এইপিনে মোৰ আইতাৰ ঘৰ আছে চ' গাইজ মই ফ্ৰণ্টে পিনেদি যাব লাগিব বিকজ এইপিনৰ পৰা মানে দৰ্জাখন বন্ধ আছেতো চ' এতিয়া মই ফ্ৰণ্টৰ পৰা যাওঁ মানে মোৰ পেহীৰ ঘৰৰ ফ্ৰণ্টে চাই কলিং বেল মাৰোঁ মই পিছফালৰ পৰা মাতি আছোঁ তুমি শুনি নাপালা এইটো মোৰ পেহীৰ ঘৰ হয় মোৰ আগতে আইতা ইয়াতে আছিলে বাট আইতা ঢুকোৱাৰ পিছত মোৰ পেহী সদায় অকলেই থাকে ইয়াত মই কেতিয়াবা আহোঁ ইয়াত থাকিবলৈ আৰু পাপাৰ লগত আশীৰ্বাদ দিয়া ঘৰ আহি পালোহি এতিয়া মায়ে তাক ঘূৰি ধৰিছে এতিয়া মা আৰু মই ওলাই যাওঁ কিছুমান সৰু সুৰা বস্তু ল'বৰ কাৰণে আৰু গাড়ী মই চলাম য়েছ আজিকালি মই গাড়ী চলাব লাইচেঞ্চ লোৱাৰ পিছৰ পৰা ৰাস্তাত ক্লিয়াৰ কৰোঁ কৰিডৰ আছে গাড়ীখন মই ওলাওঁগৈ গাড়ী এতিয়া গ'লোঁ মাক লৈ হাঁচনি বজাৰখনত কোনখন আছিলে এইখন যাওঁ মই তালৈও নামি যাওঁ এতিয়া এখন আছে আপোনাৰ বিশালৰ ওচৰতে বস্তু লোৱা হৈ গ'ল এতিয়া যাওঁ গাড়ী ষ্টাৰ্ট কৰিবলৈ এতিয়া মাৰ লগত মোৰ মুখখন গোটেই বেয়া হৈ গ'লে এতিয়া মাৰ লগত অলপ আহিছোঁ মোৰ স্কুলখনৰ পিছে মোৰ স্কুল মানে মোৰ পাপাৰ স্কুল আমাৰ স্কুল এখন আছে এইখন আমাৰ প্ৰপাৰ্টি ৰ'বক মই আপোনালোকক ভালকৈ দেখাইছোঁ এইখন দোকান মোৰ পাপাৰে হয় ভাড়া দি থোৱা আছে আৰু এইখন আমাৰ প্ৰপাৰ্টি আৰু সেই বিল্ডিংটো যোনটো দেখি আছে নাই সেই বিল্ডিংটো আমাৰ স্কুল হয় মোৰ পাপাই চলাই আছে এইপিনে মোৰ বৰ্তাৰ ঘৰ মায়ে ৰাচনৰ দোকানৰ পৰা কিবা বস্তু আনিব গৈছে গাড়ীতে এ চি সোমাই আছোঁ সেইধৰণে এ চি গেছটো কালি ভৰাইছিলোঁ দেন অলছো ইমান ভালকৈ অহা নাই ভালকৈ দেখাব লাগিব আই থিংক চ' এতিয়া ঘৰ আহি পালোহি অলপ দেৰি আগত চি হোৱাট আই হেভ পাৰচেজ আচ্ছা চুবৰাহু কি এই গাড়ীখনৰ নাম আই ডোণ্ট ন' হট হুইলছ হয় আৰু এইখন এখন হট হুইল স্পেচিয়েল এখন আৰু মোৰ বেষ্ট ফ্ৰেণ্ডে মোক এখন দিছিলে আৰু মোৰ বেষ্ট ফ্ৰেণ্ডটো আহিব বুলি কৈছিলে বাট সি অলপ আইতাকৰ ঘৰ গুচি গ'লে কাৰণে ই আহিব নোৱাৰে সেইখন মোৰ বেষ্ট ফ্ৰেণ্ডে মোক বাৰ্থডেত দিছিলে মাষ্টাৰ আৰু এই দুখন মই কিনিলোঁ ৰ'বক দেখাইছোঁ এই দুখন মই আজি কিনিলোঁ 170কৈ ল'লে দুখন চৰি 179 ল'লে এখন ধুনীয়া কিন্তু সেইকাৰণে অলপ বস্তু আনিছিলে এয়া দি থকা মুড়ি আৰু এয়া বুনিয়া দি থাকোঁগৈ জলপান দিছে মায়ে জলপান দিলে এতিয়া খাওঁ এ চি ৰুমত বহি খাব লগা হৈছে ইমান গৰম ভাল হৈছে ৰে বিহুত এইটো খাবলৈ বৰ ভাল লাগে ভাত খা বুলি ক'লো নাই ভাত চাত খোৱা নাই ডাইটিঙত আছোঁ নেকি চিনাই মেলি গৈছ চাব লাগিব খাইছে এতিয়া জলপান তোৰ পৰা আচলতে জলপানেই লাগে দিব নোৱাৰোঁ চ' গাইজ এতিয়া অলপ মই শুবলৈ বহুত মানে মূৰটো বিষাই আছে চ' মই ব্লগটো ইমানতে খতম কৰিছোঁ চ' আজি ব্লগটো ইমানেই আছিলে চ' আজি যদি ব্লগটো আপোনালোকে ভাল পাইছিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ থেংকছ ফৰ ৱাচিং বাই বাই গাইজ
এণ্ড চব লোককে আকৌ এবাৰ বহাগী বিহুৰ শুভেচ্ছা থাকিল।